মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে এখন আজি বিশেষ প্ৰয়োজনীয় আবেদন বা এপ্লিকেশ্যন লৈ আহিছোঁ। এপ্লিকেশ্যনখন হৈছে বিদ্যালয়ত অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন লিখা। ইয়াত পোনপ্ৰথমে আমি লিখিব লাগিব প্ৰতি। ইয়াৰ পিছৰ লাইনত আমি লিখিব লাগিব মাননীয় প্ৰধান শিক্ষক মহোদয়। ইয়াত বিদ্যালয়ৰ নাম লিখিবা। তুমি যিখন স্কুলত পঢ়া সেই স্কুলখনৰ নাম লিখিবা। এতিয়া তোমালোকে একদম ৰাইট কৰ্নাৰত লিখিবা দিনাংক বা তাৰিখ। ইয়াত তুমি যোন তাৰিখে এপ্লিকেশ্যনখন লিখে সেই তাৰিখটো উল্লেখ কৰিবা। ইয়াৰ পিছৰ লাইনত লিখিবা বিষয়। বিদ্যালয়ত অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন। কাৰণ আমাক এপ্লিকেশ্যনখন লিখিব দিছিল বিদ্যালয়ত অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন, সেয়েহে আমি বিষয়টো সেইটোৱে লিখিছোঁ, বিদ্যালয়ত অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন। ইয়াৰ পিছত আকৌ লিখিছোঁ যে মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই, ইয়াত তোমাৰ নিজৰ নাম লিখিবা। আপোনাৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা ডেছ শ্ৰেণীৰ, অৰ্থাৎ তুমি যিটো শ্ৰেণীত পঢ়া সেই শ্ৰেণীটো নাম লিখি দিবা। এজন এজনী ছাত্ৰ ছাত্ৰী, ল'ৰা হ'লে এজন লিখিবা আৰু যদি ছোৱালী হোৱা এজনী লিখিবা। ইয়াৰ পিছত আকৌ লিখিবা যে মহাশয়, আপোনাক জনাওঁ যে যোৱা ইংৰাজী ডেছ তাৰিখৰ পৰা ইংৰাজী ডেছ তাৰিখলৈ মোৰ জ্বৰ হৈ থকা বাবে বিদ্যালয়লৈ যাব পৰা নাছিলোঁ। অৰ্থাৎ তুমি যিটো তাৰিখৰ পৰা বিদ্যালয়ত যোৱা নাছিলা সেই তাৰিখটো ইয়াত লিখিবা আৰু শেষৰ তাৰিখটো ইয়াত লিখিবা। সেয়েহে উক্ত দিনকেইটা মোক ছুটি মঞ্জুৰ কৰে যেন, এয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ একান্ত বাধ্যকাৰী ছাত্ৰ ছাত্ৰী। ইয়াত তোমাৰ নাম লিখিবা আৰু ইয়াত অভিভাৱকৰ চহী বা স্বাক্ষৰ লৈ ল'বা। ধন্যবাদ।